হেল্ল' অসমবাসী তথা মোৰ বন্ধুসকল, ৰদালি কৃষি ফাৰ্মৰ পৰা আপোনালোকক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোকেও চাগে ভোগালী বিহু উপভোগ কৰিবৰ কাৰণে বিভিন্ন আয়োজন কৰিছে। আমাৰ শ্ৰীমতীয়ে আমাৰ ঘৰতো ঘিলা পঠা, সুতুলি পিঠা আৰু তিল পিঠা যোৱা কালিয়ে বনালে। যিহেতু আজি শনিবাৰ বোলে বনাব নেপায়, আজি ৰাতিলৈ ভোজ ভাত হ'ব। গতিকে আপোনালোক সকলোলৈ মই শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ আগন্তুক দিনবোৰ সুখ আৰু সমৃদ্ধিৰ হওক, শান্তিৰে বিৰাজ কৰক। আমাৰ এতিয়া ফাৰ্মত আমাৰ এইবিলাক কুকুৰা আছে, হাঁহ আছে, লোকেল কুকুৰা আৰু হাঁহ ঢেৰ আছে। এইবিলাক হাঁহ আছে, কুকুৰা আছে। আমাৰ ঘৰত আকৌ সকলোৱে গাহৰি মাংস ভাল নাপায়, কোনোবাই আকৌ ব্ৰইলাৰ মাংসও নাখায়, কোনোবাই হাঁহও নাখায়। গতিকে আমাৰ আজি পৰিয়ালত সৰ্বসন্মতি সিদ্ধান্ত, আমি আজি মুৰ্গীকে খাম। এটা ডাকুৱা মুৰ্গী খাম, হৈ তলৰ মাৰি ইয়াক আজি আমি খাম ৰাতিলৈ, আৰু কাইলৈ ৰাতিপুৱালৈ আৰু বেলেগ আছেই, এইটোৱে খাম। গতিকে আপোনালোকেও ভোগ কৰক ভোগালী বিহু যিহেতু। এইখিনিকে আপোনালোকলৈ শুভেচ্ছাৰ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। বাই বাই।